নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে মোৰ নতুন এটা ভিডিঅ' লৈ আশা কৰোঁ সকলো নিশ্চয় বহুত বেছি ভালে আছে আৰু আজিৰ ভিডিঅ'টো পথাৰৰ পৰা আৰম্ভ কৰিছোঁ। আজি হৈছে শুক্ৰবাৰ, এতিয়া সময় আবেলি 3:30 মান বাজিছে আৰু ধান কটা মানুহখিনিয়ে মাত্ৰ ধানখিনি কাটি ডাঙৰি বান্ধি এনেদৰে পথাৰতে থৈ দিছে, জমা কৰা নাই। তাকে আমি আহিলোঁ, এতিয়া ধানৰ ডাঙৰিকেইটা জমা কৰি থৈ যাওঁ। আৰু ইফালে যে মই দেখাই আছোঁ সোঁফালে দেখিছে পথাৰত মানুহ বহি আছে, সেইখিনিৰ পৰা এই কেঁচা ধান যে অলপ আছে সেইখিনিলৈকে আমাৰে হয়, কিন্তু সেইখিনি বেলেগক কৰিব দিছোঁ। আৰু এতিয়া আমি এই ধানৰ ডাঙৰিকেইটা জমা কৰোঁ, তেতিয়াহে নিব সুবিধা হ'ব জমা কৰি থ'লে। আৰু এইখিনি হৈছে জহা ধান, বেছি নাই ৰোৱা, মাত্ৰ অলপে ৰুইছোঁ। আৰু সোঁফালে দেখিছে মানুহখিনি ধান কাটি আছে, সেইখিনি আমাৰ নহয় বেলেগৰ হয়। আৰু এইফালে বেলিটোও মই দেখাই দিছোঁ। এতিয়া ভিডিঅ' কৰি থাকিলেতো নহ'ব, বেলিটো দেখি গমে পাইছে সময় কিমান হৈছে। সেয়ে এতিয়া মই জল্দি এইখিনি জমা কৰোঁ। আৰু ইয়াৰফালে দেখিছে এনেদৰে ইয়াত এটা ডাঙৰি, তাত এটা ডাঙৰি, এইবোৰ গোটেই বিচাৰি জমা কৰিব লাগিব এতিয়া। সেয়ে ভিডিঅ' কৰি থাকিলেতো দেৰি হ'ব। আৰু সেয়া দেখিছে মানুহৰ ঘৰ যে আছে তালৈকে হয় এই গোটেইখিনি। এতিয়া আমি বিচাৰি জমা কৰি থ'ব লাগিব, পিছত গাড়ীৰে লৈ যাম। আজি গোটেই ধানৰ ডাঙৰিকেইটা আৰু জমা কৰা নহ'ল, ইফালে বেলি ডুবিবৰো হ'ল, আহোঁতেও দেৰিকৈ অহা হৈছে। আৰু ঘৰো আমাৰ বহুত দূৰতে হয় পথাৰখনৰ পৰা, সেইকাৰণে অলপ সোনকালেকৈ যাব লাগিব। আৰু হোৱা দেখিছে ইফালে এনেদৰে পথাৰখনত মাজে থুপকৈ থৈ দিছোঁ, যিহেতু গোটেইখিনি একেলগে জমা কৰা সম্ভৱ নহয় সেইকাৰণে। আৰু সোঁফালে দেখিছে তালৈকে আছে এতিয়াও জমা কৰিব। আৰু এতিয়া আগফালে অলপ কেঁচা আছে, তাকেই চাব যাই আছোঁ এতিয়া। আৰু হোৱা দেখিছে ইফালে মাজে কেঁচা আছে এইবোৰ, এয়া। আৰু যিখিনি কেঁচা আছে সেইখিনি থৈ দিছোঁ, কাটিব দিয়া নাই। মিছামিছি কাটিলে এনেই নষ্ট হৈ যাব, সেইকাৰণে ভালদৰে যিহেতু পকাই নাই। আৰু সৌবোৰো দেখিছে, ৰ'ব মই এতিয়া ভালদৰে বেক কেমেৰা কৰি দেখাই আছোঁ। যদি মোৰ বাৰিষাৰ ভ্লগকেইটা চাইছে নিশ্চয় গমে পাইছে আমাৰ ধানখিনি কিয় এনেকুৱা হ'ল, মাজে কেঁচা আৰু মাজে পকা। আৰু সোঁফালে দেখিছে সিফালৰখিনি একেবাৰে কেঁচা আছে, নাই পকা সিফালৰখিনি ভালকৈ এতিয়াও। ৰ'ব মই ওচৰত যাই ভালদৰে দেখাই আছোঁ। আৰু ওপৰৰ ফালেও আমাৰ মৰি যোৱাৰ নিচিনা হৈছিলে আৰু ৰুই দিছিলোঁ আমি, সেইখিনি পকিলে। সেইখিনিত মাটিখিনি ওখ আৰু টান আছিলে যে, আৰু এইফালৰখিনিত মাটিখিনি ভিজা আছে, নৰম আছে, সেইকাৰণে ভালকৈ এতিয়াও পকা নাই আৰু সময় লাগিব কেইদিনমান পকিবৰ কাৰণে। এয়া দেখিছে মই ওচৰৰ পৰা ভালদৰে দেখাই দিছোঁ। আৰু এয়া একেবাৰে ভিজা আছে মাটিখিনি, লগতে পানীও আছে, সেইকাৰণে এইখিনি ভালকৈ পকা নাই। কেইদিনমান টাইম ল'ব পকিবৰ কাৰণে, কমেও 10-12 দিনমান লাগিব কিজানি। আৰু ইফালে দেখিছে গাড়ী এখন আহি আছে, আৰু আমাৰ ইফালে এনেদৰে ট্ৰাক, ট্ৰেক্টৰ বা ম'হৰ গাড়ী যি পায় তাৰে লৈ যোৱা হয়, আৰু কিছুমানে ঠেলা গাড়ীৰেও লৈ যায়। আৰু সেইফালে ছাইডৰখিনিতো পকিলে গোটেইখিনি, আৰু কিজানি অহাকালিমান কাটিবই। আৰু ইফালে ছাইডৰখিনিতো কাটিছে, গতিকে গৰু ছাগলী এৰি দিব মানুহখিনিয়ে, আমাৰখিনিও কেঁচাই হওক বা পকাই হওক, গতিকে সোনকালেকৈ অলপ কাটি লৈ যাব লাগিব। এতিয়া যাওঁ ঘৰলৈ। বেলি যাই গড় পালে অলপ সময় পিছত ডুবিবই, আৰু সন্ধিয়া লাগিবই হ'ল। আবেলিৰ মনোমোহা দৃশ্য চাওক, ইমান ধুনীয়া লাগিছে পথাৰখন বেলিটোৰ সৈতে, সেইকাৰণে আপোনালোককো এবাৰ দেখাই দিলোঁ মনোমোহা দৃশ্যখিনি। এইখিনি হৈছে বেলেগ ধান। এইখিনিও বেলেগ ধান। এইবাৰ আমাৰ কঠীয়া ভালেখিনি কম পৰিলে যে, সেইকাৰণে ধান বেলেগকৈ দিব লগা হ'ল। আৰু এইখিনি হৈছে জহা ধান। এয়া হৈছে পিছদিনাখন শনিবাৰ, আগদিনাখন গোটেইখিনি জমা কৰা নহ'ল, ধানো লৈ যোৱা হ'ব ঘৰত। সেয়ে ৰাতিপুৱাই 9:30 মান বজাতে আহি ফটাফট ধানৰ ডাঙৰিকেইটা জমা কৰিলোঁ। আৰু ধানৰ ডাঙৰি ইফালে জমা কৰা হোৱাৰ লগে ম'হৰ গাড়ীও আহি হাজিৰ হ'ল। দেখিছে
এইফালে এখন ছাইডত আৰু এইফালে আগফালে দুখন আছে, 3খন আহিছে। আৰু আমি ম'হৰ গাড়ীৰে লৈ যাম ধান। আৰু এইফালে যে থুপকৈ থোৱা আছে সেইবোৰ এতিয়া তুলি আহিব সিহঁতে। সিফালেদি শ্বৰ্টকাট হয় ৰাস্তাটো, অলপ সোনকালে আমাৰ ঘৰ পায়, কিন্তু এইফালে ধান আছে নাই কাটা আৰু ৰাস্তাও নাই, সেইকাৰণে এতিয়া ঘূৰি যাব লাগিব ইফালেদি। সেইকাৰণে সিফালৰ পৰা তুলি আহিছে ধানখিনি। এসাঁজ ভাতৰ বাবে জীৱনটোত বহুত কষ্ট কৰিব লগা হয়, সংগ্ৰাম কৰিব লগা হয়। কিছুমানে ছাৰ্ভিচ কৰে, কিছুমানে বিজনেছ কৰে, কিছুমানে হাজিৰা, খেতি, সকলোৰে সংগ্ৰামৰ দিশটো বেলেগ, কিন্তু সকলোৱে এই ভাতমুঠিৰ কাৰণে জীৱনটোত সংগ্ৰাম কৰি যাব লগা হয়। আৰু যদি জীৱনত দুখ, কষ্ট, সংগ্ৰাম এইবোৰ নকৰোঁৱে, জীৱনৰ আচল সুখটোও পোৱা নাযায়। আৰু এইবোৰতহে জীৱনৰ আচল সুখটো আছে। 3খনতো নিব পৰা নগ'ল এবাৰতে, আৰু এবাৰ আহিব লগা হ'ল ধানখিনি নিবৰ কাৰণে। এইবাৰ মই ধান নাকাটিলোঁ, সেইকাৰণে ধান কটা ভিডিঅ' দিব নোৱাৰিলোঁ। আৰু কেইদিনমান আগতে কৈছিলোঁ মই গাটো বহুত বেয়া আছিল বুলি, এতিয়া অলপ ভাল পাইছোঁহে, সেইকাৰণে আৰু ধান নাকাটিলোঁ এইবাৰ। আৰু ধান কটা মানুহো নাপালোঁ। আৰু আমাৰ ইয়াতে ধান কটা গাঁৱৰ যদি মাইকী মানুহে কাটে, ধানেদি কাটে, কিন্তু ইহঁতে বেলেগৰ পৰা আহে যে অলপ দূৰৰ পৰা, পইচা দি কাটে, পইচা লয়, ধান নলয়। সেয়ে পইচা দিয়ে কাটিব লগা হ'ল এইবাৰ, নিজে নোৱাৰিলোঁ যিহেতু। ধান আনিলোঁ পথাৰৰ পৰা, আৰু দেখিলে গোটেইখিনি কটা হোৱা নাই, এতিয়াও কেঁচা আছে, দেখিছে, আৰু মই দেখুৱাইছোঁৱে। এতিয়া এয়া চাহ বনাই আছোঁ ফালে ধান আনি দিয়া মানুহখিনিৰ কাৰণে। এয়া হৈছে 3 দিনৰ দিনা ৰবিবাৰৰ ৰাতিপুৱা। চোতালখনত ধানখিনি জমা বান্ধি জায়গা একেবাৰে বন্ধ কৰি ৰাখিছে যে, সেইকাৰণে আজিয়ে মেচিনখন মাতি দিলোঁ সোনকালেকে ধানখিনি চাফা কৰোঁ বুলি। আৰু এইবোৰ কামতে এইকেইদিন লাগি থাকিব লগা হৈছে, সেয়ে ভিডিঅ' অলপকৈহে কৰিছোঁ। নাজানো কেতিয়াকৈ দিব পাৰিম সেইখিনিও, তথাপি চেষ্টা কৰিম অলপ সোনকালেকে দিব। আৰু এতিয়া ভালকৈ দেখাই দিছোঁ এবাৰ মেচিনখন। আৰু এইখনেই হৈছে মেচিনখন। আৰু ইফালে ধানখিনি পৰিব যে, মানে খেৰখিনি পৰিব, খেৰৰ লগত হয়তো ধান যাবও পাৰে, সেইকাৰণে নেট পাৰি দিয়া হৈছে। আৰু ইফালে দেখিছে ঢাকনিখন খোলা, মই দেখাব নোৱাৰিলোঁ, ভিতৰত আছিলোঁ। আৰু ধানখিনি মানে ধানৰ ডাঙৰিখিনি উঠাই দিছে সেই ঢাকনিখন খুলি। আৰু ইফালেদি ধান পৰিব, টিং এটা পাতি থোৱাই আছে ইফালে ৰেডি কৰি। আৰু এইফালে হৈছে এই যে নলীটো আছে, এই নলীডালেৰে খেৰখিনি ওলাব। আৰু এইফালে এতিয়া মানুহজন উঠিছে, দেখিছে, ইয়াৰ ধানৰ ডাঙৰিকেইটা ইয়া ভৰাই দি আছে। আৰু ইফালেদি ধানৰ ডাঙৰিকেইটা ভৰাই দিব, মেচিন কিন্তু ষ্টাৰ্ট কৰিছে, তাৰপিছতহে ধানৰ ডাঙৰিকেইটা এনেদৰে ভৰাই দি আছে তাতে। আৰু এতিয়া ইয়া ইফালেদি দেখিছে কেনেদৰে ইমানেই স্পীডত ধান ওলাই আছে ইয়াত এইফালেদি। আৰু এনেদৰে টিন গম্বলা কিবাকিবি পাতি ধানখিনি বেলেগত লৈ যাব লাগিব। আৰু এইয়া ইফালেদি এনেদৰে খেৰখিনি ওলাইছে। এইয়া মই ভিডিঅ'ৰ কাৰণেহে যে এইবোৰ কাম কৰিছোঁ সেইটো নহয়, মই আগতেও এবাৰ কৈছোঁ এইবোৰ কাম মই কৰিব জানো। আৰু সৰুৰ পৰা মই এনে এটা পৰিৱেশতে ডাঙৰ হৈছোঁ। কণেও যাতে বেয়াকৈ কমেণ্ট নকৰে সেইকাৰণেহে কথাটো ক'লোঁ, আৰু যাতে কণেও কথাষাৰ বেয়াভাৱে নলয়, সেয়াই। আজিতো ৰবিবাৰ, ইহঁত দুজনৰো স্কুল নাই, কিনো কৰিব। আৰু ইফালে আমাৰ হেল্পাৰ আহি গ'ল, ইমানেই ভাল পাইছে সি আজি, নাজানো কিয় ইমান ভাল পাইছে, যেন কিবা এটা নতুন শিকিছে, তাৰ মনত কিজানি এনেকুৱা অনুভৱ এটা হৈছে। আৰু ইফালে মানুহজনে ইয়াত নামি আহিলে মেচিনটো ষ্টাৰ্ট দি, আৰু নামি আহিয়ে ধানৰ ডাঙৰিকেইটা প্লেটখনত এনেদৰে তুলি দিছে। আৰু আনজনে নলীটোত ভৰাই দি আছে, তেতিয়া সোনকালেকে ইফালে ধানখিনি পৰে। আৰু মোক দেখিছেনে, ইফালে ইমানেই জঠলি মঠলি হৈ আছোঁ মই কামৰ কাৰণে, মোক একেবাৰে মন নকৰিব, যিহেতু এইবোৰ ধূলা লেতেৰাৰে কাম হয়, সেইকাৰণে। আৰু ইফালে দেখিছেনে ইমান স্পীডত ওলাইছে ধান, সিফালে স্পীডত ধানৰ ডাঙৰিকেইটা দি আছে যে। আৰু যদি ধানৰ ডাঙৰি দিয়া স্পীড কমে, তেতিয়া ধান ওলোৱাও ইফালে স্পীডটো কমি যায়, সেয়াই। আৰু এয়া এইখিনি আমাৰ হৈ গ'ল, ইমানখিনি আৰু মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। এইখিনি হৈছে জহা ধানখিনি, এয়া সিফালে অলপ আছে। আৰু এইখিনি বেলেগ ধান হয়, আৰু এইখিনিও বেলেগ ধান হয়।
আৰু ইফালে আছে জহা ধানখিনি বস্তাত। জহা ধান বেছি নহ'লে আমাৰ 1 বস্তামানহে ওলাইছে। এইখিনি আৰু ইফালে অলপ আছে। আৰু এতিয়া এইখিনি চাফা কৰিব লাগিব গোটেইখিনি। আৰু এইখিনি হৈছে খেৰখিনি।